আমাক মানে এটা ৰোলক এটা নহয় দুটা ৰোলক এটা বান্ধিছে দুইটাক শ্বুটিং চলিব অলপ পিছতকে মাতিছে মন নাছিলে যাবৰ কাৰণে বাট কি কৰিম আৰু মৰ্ণিং সকলোকে আজি গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো গৈ আছোঁ মানে গুৱাহাটী এইটো যিটো মোৰ লগৰ সি ৰাতিপুৱা মোক ফোন কৰিলে বোলে পিংকু গুৱাহাটী যাওঁ বোলো মোৰো কাম নাই বোলো বৌ কিন্তু এনজয় কৰিব লাগিব গৈ আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক ওলাইছোঁ বেছি টাইম হোৱা নাই আমাৰ আমি গ'লে এনজয় হয়েই ন আমি দুইটা গ'লে কিন্তু এনজয় নহয় গৈ আছোঁ দেখাই আছোঁ আপোনালোকক আমাৰ কি প্লেন আছে এতিয়া প্ৰথম যাম আমি বহুত প্লেন আছে বস্তুটি যাম অলপ ঘূৰিব আছে ফটো চটো ছেশ্যন কৰিম খাই বৈ গুচি আহিম আৰু ন কি কাম তেনেকৈ কৰিম গৈ আছোঁ কিন্তু আমি ভিতৰ দি সোমাইলোঁ মানে মৰিগাঁও চাইড দি সোমাই আহিছোঁ এইপিনে দুটা টোল গেটৰ পইচা বচা হ'লে ভিতৰ চাইড দি সোমাই আহিছোঁ দুইটাই जोर से बोल के लोगों को स्कीमें बता दे এইপিনে গ'লে কিমান গ'লহেঁতেন এইপিনে কিমান বাচি আছে আমাৰ আমি সেইফালে গ'লে আমাৰ 451 আপ ডাউনত গ'ল হয় কিন্তু সেইফালে ডাইৰেক্ট এইফালে যে আমি গৈ আছোঁ 1 টকা নালাগে ফ্ৰী অফ কষ্ট এইটো কোনটো ৰাস্তা কৈ দে কোনোবা যদি আহে আহিব পাৰে এইটো ৰাস্তা দি ফ্ৰী চবেই আহে মৰিগাঁও চাইডে চবেই আহে মৰিগাঁও চাইডে চবেই জানে আৰু নগা মানুহে জানিব ৰাস্তাও ভাল প্লাছ সোনকালেও পোৱা যায় সেইকাৰণে এইফালে ৰাস্তাটো ফিন কিন্তু দেখিছা না ধুনীয়া ৰাস্তা বনাইছে আগত ট্ৰাক मालूम है तेरे बाप को मत सिखा चल आशियाना तेरा क्या साथ क्या लास्ट में মোৰ ভইচ বেয়া হৈ আছে একো ভইচ না লাটা লাষ্ট কৰিছে ফাৰ্ষ্ট টাইম না কি ফাৰ্ষ্ট টাইম বহুত আছে मुझको रब मिला মোৰ ভইচটো বেয়া হৈ আছে গালো হয় নহ'লে হয় না সঁচাকে না না সঁচাকে লাডু মাতটো বহুত বেয়া আজি বুলি নহয় এনেও না ভালকে দেখিম ভালকে কোনখিনি পালোঁ আমি মৰিগাঁৱলৈ 15 কিলোমিটাৰ বেছি দেৰি হোৱা নাই কিন্তু বহুত দেৰি লাগি গৈছে কিয় কাৰণে নাজানো অলপমান যাম পালোঁ ৰাস্তাত সেইকাৰণে ফোন খুচা কৰি আছোঁ ফোনটো নহ'লে আমি পাগল হৈ যাওঁ অলপমান এখন হৈছে আমাৰ মৰিগাঁও কলেজ পাইছোঁহে ন পালোঁ টাইম আছে কিমান সময় লাগিব আৰু বন্ধু আৰু 1 ঘণ্টা 1.5 ঘণ্টা 1.5 ঘণ্টাত পাই আছোঁ আমি জাষ্ট লাছ ভেগাছ পালোঁ লাছ ভেগাছ এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট কেলিফৰ্ণিয়া कुछ भी বাই ৰোড লেভেল আছে আমি পাই গ'লো মৰিগাঁও টাউন দেখিছেনে পুলিচবোৰ কিমান এক্টিভ হৈ আছে দেখিছে বহুত এক্টিভ না ভাল আমাৰ আগৰ যোনটো পুলিচ পইণ্টটো পাই আহিছোঁ পুলিচ বয়সস্থ মানুহ अरे कहना क्या चाहते हो बहुत बयसस्थ आছিলে কিন্তু বহুত এক্টিভ মানুহ লগে अच्छा कहाँ जाओगे आप तमीज से पेश पठान যেন লাগিছে মানুহজনক হয়নে नहीं মানুহ কি এনাৰ্জি ড্ৰিংক খাই লৈছে পুলিচখিনি না পুলিচবোৰ বহুত এক্টিভ কিন্তু মই বয়সস্থ মানুহ বহুত বয়সস্থ আছিলে মানুহজন কিন্তু ইমান এক্টিভ পাৰ হ'ব ওপৰত আমাৰ মামা ৰখি আছে ওপৰত মামা ৰখি আছে চাওক এবাৰ কাকাৰ লগত মামা ৰখি আছে আহি কোনখিনি পালোঁ নাজানো অলপ আগত মৰিগাঁও পাৰ হৈ আহিছিলোঁ অলপমান ৰখিলোঁ ইয়াৰ মানে কিবা বোলে অফিচৰ কাম আছে ফোন আহিছে তাৰ মোক বাহিৰত ওলাই দিছে বুজিছে অলপ সময় ৰখিব দিছে ৰ'দ কিন্তু ফাটাফাটি ৰ'দ আছে দেই বহুত ফাটাফাটি কথা খতম হ'ল অফিচৰ কাম বিজি পাৰ্চন আমি যে কামহে নাই আমাৰ একেবাৰে বিজি পাৰ্চন দেৰি হৈছে মৰিগাঁও পাৰ হৈ আহিছে 3বাৰ ৰখিলোঁ চাগে আমি এতিয়ালৈকে আকৌ কিবা কৰিলে তোৰ পাৰ ৰেংকটো বহুত বাৰ পৰি আছে বুজিছানে তই পৰি যা गजब बेइज्जती है জাপ মাৰি দে চাই আছোঁ আৰু নতুন কৰোণা ভেৰিয়েণ্ট আহি আছে এটা লৈ পিনে যামগৈ নেকি কৰিবলৈ चल झूठा আমি এতিয়া পাই আছোঁ এখন বিলখনৰ নামটো পাহৰি গ'লোঁ আমি নাজানো सीधे हो जा ज्यादा मेहनत मत कर सीधे रे দেখাই আছোঁ কিন্তু বিলখন বোলে বহুত ধুনীয়া মই নাজানো যিটো চাই কৈছে হ'ব পাৰে তাৰ ওপৰত মোৰ বিশ্বাস অলপমান আছে বিশ্বাস নকৰে বুলি ক'ত আছে বিলখন ক'ত আছে পাই গ'লো এক্সাইটমেণ্টৰ ইয়াতো দুখ পালোঁ বুজিছেনে একো নাই এইখিনি কষ্ট সহ্য কৰি লোৱা আৰু দেখিছেনে কিমান ধুনীয়া
আহি গ'লোঁ অলপমান ৰখিব পাৰিলে ভাল আছে ঠাণ্ডা বতাহ আহি আছে ইয়াত কিন্তু নাই ইয়াৰ বোলে দেৰি হৈ আছে মোক মাতি আছে তাৰ পৰা চিঞৰি চিঞৰি বলক আকৌ আগলৈ গৈ থাকোঁ লেটছ গো এয়া আমি পালোহি মায়ং কাৰোবাৰ যদি যাদু শিকিব মন আছে আহক তাত বোলে ব্লেক magic হয় সঁচানে কথাটো সঁচা মানে আগত আছিলে এতিয়া নাই কোনোবাই চোৰেঞ্চোৰৰ পুতেকখন চাইছেনে তাত যে টিকাত বিৰাখন যে লাগে যে শুনা মতে সেইটো বোলে সঁচা কথা আগৰ দিনত আছিলে আগৰ দিনত আছিলে কিন্তু যদি কাৰোবাৰ শিকিব মন আছে খানি আহি যাওক বিচাৰক ক'ত কি আছে এইপিনে আপোনাৰ এইপিনে সেয়া পৰে এইটো এই কি নাম আছিলে পবিতৰা 25 কিলোমিটাৰ পবিতৰালৈ আৰু নাৰেংগী 50.86 1 ঘণ্টাত পাই যাম আমি ধুনীয়াকৈ কাৰোবাৰ যদি শিকিব মন আছে আহক দেই মায়ে বোলে যাদু আমি এতিয়া পালোঁ কি পালোঁ ৰজা মায়ং চাওকচোন ভিউটো কি ধুনীয়া ফোনত কৰি লাইভ চাই পিনে বিৰাট ধুনীয়া লাগিছে আৰু কিমান সময় লাগিব নহয় পালোৱে বোলে এইটো পাই গ'ল এইটো সোমালে সোমাই গ'লো এইয়া পাই গ'ল এটা গোল্ডেন মুভমেণ্ট দেখাই আছো আপোনালোকক চাই পাৰেনে ৰিয়েল লাভ হয় আজিকালি ছোৱালীবোৰ এনেকৈ আহিব জানো কোনো পইণ্টে নাই কেতিয়াও নাহে ফাৰ্ষ্ট এনেকুৱা মৰম আছে পুৰণা মানুহবোৰৰ মাজত আজিও আছে চাগে আজিকালি সেই মৰম পোৱা নাযায় গায়ব হৈ গ'ল আজিকালি গায়ব হৈ গ'ল বাইক গাড়ী আজিকালি বেংক বেলেঞ্চ লাগিব গাড়ী লাগিব মাৰ্চিডিজ লাগিব চিম্বলছ লাগিব তেতিয়াহে মোৰ ধেমালি দেই এনে চিৰিয়াছ মেমৰিব কোনো ছোৱালী দেই কৈছো আৰু মানে ট্ৰেণ্ডতটো কোৱা হয় এয়া পাই গ'লোহি গুৱাহাটী চিটি কি কৰি থাকো ये पिंकू का स्टाइल है ये बाबूराव का स्टाइल है আমি গুৱাহাটী সোমালোহি গুৱাহাটী ককালা চাইডেৰে আমি ককালা চাইডেৰে সোমাইছো কিন্তু আমি এতিয়া ওলাই যাম নাগপুৰ চাইডেৰে আমি মানে মুখেদিও সোমোৱা নাই পিছপিন্দিও সোমোৱা নাই এফালে সোমাইছো ককালা পিন্ধি মানে মুখেদি সোমালে আপোনাৰ মানে তেওঁলোকে বহুত খাদ্য খাই লয় কিডনী নিকালি যাবে আমি গৈ আছিলোঁ পোষ্ট অফিচ আপোনালোকেতো গম পায়ে কথাটো কিন্তু এতিয়া প্লেনটো কেঞ্চেল হ'ল অলপমান আমি এতিয়া গৈ আছোঁ বেলেগ এটা জেগাত জেগাটোৰ নামটো ক'ব নোৱাৰোঁ দেখাব নোৱাৰোঁ অলপমান চিক্ৰেট আছে বাহুবলী 3 শ্বুটিং চলি আছে বাহুবলী এনেই গৈ আছোঁ এতিয়া জেগাটোত গৈ আছোঁ দেখাব নোৱাৰোঁ অলপমান চিক্ৰেট হয় তাতো মই বেলেগবোৰ জেগা দেখাম ক'ত ক'ত ঘূৰিলোঁ কি কৰিলোঁ চাই থাকক আগলৈ আমাক মানে এটা ৰোলক এটা নহয় দুটা ৰোলক এটা বান্ধিছে দুইটাক শ্বুটিং চলিব অলপ পিছতকে মাতিছে মন নাছিলে যাবৰ কাৰণে কি কৰিম আৰু ৰাজামৌলিয়ে মাতিছে আৰু কেনেকৈ আমি ইনকাৰ কৰিম তথাপি আমি বহুত ক'লোঁ আমাক ক'লে ছাৰ আহক অসমীয়াতে কৈছে দেই ফাৰ্ষ্ট কপি কাটাপ্পাৰ ৰোলটো মই পাইছোঁ चल झूठा মাতিছে যাবলৈ লাগিবই যাওঁ আৰু গৈ আছোঁ বস্তুটো বাহুবলী 3 বহুত সোনকালে আহি আছে মানুহজন দেখিছে নাই বান্দৰৰ বাজে মানুহ হৈছে এই বস্তুটো প্ৰমাণ দিয়ে বহিছে দিছে নাই কেনেকুৱাকৈ আৰু জুম নহয় নহ'লে আৰু ওচৰৰ পৰা দেখালোহেঁতেন তেওঁক বান্দৰৰ পৰা মানুহৰ প্ৰমাণ এতিয়া যোনটো কামৰ কাৰণে আহিছিলোঁ কামটো হৈ গ'ল দুইটাৰ পোষ্ট আমাৰ মানে ৰোলটো ফাইনেল হৈ গ'ল কাটাপ্পা ছেকেণ্ড ৰোল ফাৰ্ষ্ট কপি কাটাপ্পাটো মই কৰিলোঁ ক'লোৱেই অলৰেডি এতিয়া মানে অলপমান ভোক লাগিছে দুইটাই মিলি ক'ৰবাত অলপ থুচুংগৈ ন গৈ আছোঁ খাই লওঁ তাৰপিছত আকৌ কথা পাতিম ক'ৰবাত আৰু ঘূৰিব আছে অলপমান জেগা কিছুমান চামগৈ বৰষুণ দিব যেন লাগি আছে বৰষুণ দিলে ভাল লাগিব ছানৰুফটো খুলি দিম ফুটা কৰি দিম দিয়ক ষ্টে টিউন চাই থাকক আমি যোনটো জেগাত খাবলৈ গৈ আছিলোঁ ৰাস্তা পাহৰিলে অনলাইন চেক কৰি আছে ক'ত পাই 850 মেপত বিচাৰি আছে 850 মিটাৰ ৰাস্তা পাহৰি গ'ল পালে বোলে বিচাৰি বলক বলা বন্ধু ষ্টাৰ্ট কৰা লেট গো ঘৰ ভিডিঅ
এইটো বুটৰ চাটনি, পদুনা চাটনি, বাদামৰ চাটনি, নেমু, আলু পিটিকা, আলু ভাজি, পাপৰ চাটনি। এইটো ভেন্দি, পচলা, খাৰ, মাটি দালি। এইটো মেইন বস্তু মাংস। আৰম্ভ কৰোঁ খাবলৈ। খানা বেনা কৰি আহিলোঁ। খাব টাইম নহ'লে বহুত বেয়াকৈ ভোক লাগিলে থালিখনত দেখাইছোঁ বাৰু। খালি এনেই যোৱা সময় এইবোৰ নেদেখালোঁ আৰু হ'ব বেচা নাপায় চাগে ন হা ভোক লাগিছিলে বিৰাট বেয়াকৈ তোৰ মানে কি ক'ম আৰু দিয়ক হ'ব দিয়ক আগত ঘূৰিব গৈ আছোঁ জেগাবোৰ দেখাম চাওঁগৈ আৰু পাই গ'লোঁ ভিউটো চাবনে জেটাছ বৰষুণ আৰম্ভ হৈ গ'ল বৰষুণ আৰম্ভ হৈ গ'ল হা তিতি যাব লাগিব বৰষুণ দিছে কাৰণে ভালেই আছে বেয়া নহয় এই ফটোটো তাত বিজি ফটো না ষ্টৰি বনাই আছে ল'ৰাই मालूम है तेरे बाप को मत सिखा चल চব কাম বন খতম আহিলোঁ ফুৰিবলৈ অকণমান বোলো পখিলা চখিলা অলপমান চাই যাওঁ কিন্তু বৰষুণ দিলে ক'ত পখিলা পাব এতিয়া চব উৰিলে समझ रहे हो ভিউটো এবাৰ দেখাই দিওঁ ন দেখাই দিয়া অ' কি ধুনীয়া ভিউ এতিয়াও ষ্টৰিতে বিজি হৈ আছে যাংগৈ আৰু আমাক খেদিছে অমিত শ্বাহ আহিব বুলি ৰ'দত কৈছে বেছি দেৰি থাকিব নোৱাৰে তোমালোকে যাব লাগিব কিন্তু অমিত শ্বাহ কান্দিব না আমাৰ লগ নাপালে অমিত শ্বাহ কান্দিব তেওঁক ওলাই দিওঁ আৰু বেলেগ জেগা চাওঁ কি চাব পাৰি বৰ লাগি আছে তাৰ বাদে খেদি দিলে আমাক কৈছে ইয়াৰ পৰা যোৱা অমিত শ্বাহ আহিব বোলে অমিত শ্বাহ আমি কৈ আছোঁ 2 साल অনলি 2 साल আহি গ'লোঁ আৰু ধুনীয়াকৈ নদীৰ কাষলৈকে ইয়াত ভিউটো বেছিয়ে ধুনীয়া আছে তাত কৰি পখিলাকেইটাও ধুনীয়া ধুনীয়া ভিউটো বহুত ধুনীয়া ল'ৰাই ৰীল এটা বনালে আপুনি বনোৱা নাই ভিউটো বহুত টপিক চেঞ্জ কৰোঁতে ভিউটো ধুনীয়া ৰীল চিল বনোৱা নাই দেই ভিউ বনোৱা নাই মই বনোৱা নাই এনেই কৈছোঁ কি বনাইছে বন্ধু তোমাৰ চশমাযোৰ সূৰ্য দেখা পাই আছে মই নিজেই ওলালোঁ তাৰ পৰা অলমষ্ট 1 ঘণ্টা হ'ল কিন্তু এতিয়া খানা পাৰাই পোৱা নাই আমি শ্ল' অথনিৰ পৰা গৈ আছোঁ এতিয়ালৈকে যাব পাৰে ওলাই যাব পৰা নাই আমাৰ ড্ৰাইভাৰৰ ভৰি বিষাই গৈছে ভৰিটো খুলি পকেটত ভৰাই দিব মন গৈছে বহুত জাম হৈ গ'ল বহুত জেগা মজাক নি মজাক নি বহুত যাম ওলাই পিনে খানা পৰাৰ পিছত আকৌ লগ পাই আছোঁ অমিত শ্বাহ আহিব অমিত শ্বাহ গোটেই গুৱাহাটীখন চিকমিকাই আছে মানে তই কেঞ্চাৰ হস্পিটেলখন উদ্বোধনীৰ কাৰণে আহিব জামৰ পৰা কোনোমতে ওলাই আহি পিনে পালোহি আমি এতিয়া ৰহা পাম অলপ পিছতকৈ তাৰ আৰু কষ্ট নকৰোঁ নেকি আজি মজদুৰি ইয়াতে খতম কৰোঁ কালিলৈ পুনৰ পৰা প্ৰতিশ্ৰুতিলৈ আজিলৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা কালিলৈ নতুন ব্লগ আহি আছে আকৌ চাব নোচোৱাকৈ নাথাকিব আৰু চেনেলটো যদি ভাল পাই আছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পামেই আৰু বাদ দিয়ক শুৱক গুড নাইট